তো আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কচু পাতৰ চাটনিৰ ৰেচিপি। একেবাৰে টেষ্টি এটা ৰেচিপি মই মাৰ পৰা শিকিছিলোঁ। তো আজি মই ঘৰতে নিজে ট্ৰাই কৰিম। তাৰ কাৰণে মই দুপৰীয়া টাইমত, দুপৰীয়া নহয় মানে 11টা 4:30 মানত গ'লোঁ। গৈ পিনে একেবাৰে ভাল মানে চাফা জেগাৰ পৰা কচুপাত কেইটামান এনেকাকৈ লৈ আনিছোঁ। একেবাৰে চাফা জেগাৰ পৰা আনিব, লেতেৰা জেগাৰ পৰা নানিব, কাৰণ এইটো ছিজনত লেতেৰা জেগাত কচুবোৰ বেছিকৈ হয়। চ' আমাৰ বাৰীৰ পিছফালে লেতেৰা জেগা নাছিল, চাফা আছিল। তাৰ পৰা মই ভয় কৰি এইখিনি আনিলোঁ। এইখিনি অলপমান ডাঙৰ চাইজৰ হয়, এইখিনি আছে অলপমান সৰু। তো এনেকুৱা সৰুখিনি বেছি ভাল হয়। আৰু ক'লা কচুখিনি খাবলৈ বোলে ভাল। মই যেতিয়া আনিছিলোঁ তেতিয়া পাতখিনি এনেকুৱা মুচখোৱা আছিলে, এতিয়া মিলি গ'ল। তো একো নাই, এইখিনি খাব পৰা যাব। কিন্তু যিবিলাক বেছিকৈ মেল খোৱা যায় সেইকেইটা খাব নালাগে, কাৰণ সেইকেইটা অলপমান ডিঙিত লাগিব পাৰে, সেইকাৰণে। তো এনেকুৱা ধৰণৰ পাত কেইটামান মই লৈ লৈছোঁ। তাৰ লগতে আমি কি বস্তু দি পিনে চাটনিটো ৰেডি কৰিম বলকচোন, ভিডিঅ'টো আমি তো কচু পাতখিনি আমি ধুনীয়াকৈ ধুই লৈছোঁ। আপোনালোকে এনেকুৱাকৈ ধুই ল'ব আৰু ক'লা হৈ যোৱাখিনি পেলাই দিব। মই এনেকুৱাকৈ চাফাকৈ ধুই লৈছোঁ। তো আপোনালোকে এইটো 10-12 মান ধুব ভালকৈ, কাৰণ এইটো জংঘলত থাকে, সেইকাৰণে কৈছোঁ। এইটো আমি খেতি নকৰোঁ কাৰণে। আৰু এতিয়া মই এটা চাকু লৈছোঁ আৰু চাকুৰ সহায়ত এইটো সৰু পিছত কাটি ল'ম। আপোনালোকে যিকোনো ধৰণে কাটিব পাৰে। মই এনেকৈ কাটি লৈছোঁ। মোৰ বহুত ভয় লাগে কাটিবলৈ, কাৰণ মই কিবা এটা কাটিবলৈ যাওঁতে মোৰ আঙুলিডাল কাটি থাকে। আৰু ইয়াত ভিডিঅ' কৰিবৰ কাৰণে কোনো নাছিল, তো মই ইয়াতে ভিডিঅ' ষ্টেণ্ডৰ হেল্প লৈছোঁ। মই এনেকুৱাকৈ টেবুলত ভিডিঅ' ষ্টেণ্ডডাল থৈ দিছোঁ আৰু ভিডিঅ' নিজে কৰি আছোঁ। তো এনেকুৱাকৈ কচুপাতৰ চাটনি এবাৰ ট্ৰাই কৰিব, বহুত বেছি ভাল লাগে। তো এনেকুৱাকৈ মই কাটি লৈছোঁ ধুনীয়াকৈ। আৰু এইখিনি আমি ছাইডত ৰাখি ল'ম। আৰু এতিয়া আমি ইয়াৰ ভিতৰত কি ইনগ্ৰেডিয়েণ্টছ আৰু এড কৰিম সেইকেইটা দেখুৱাই দিছোঁ। ফাৰ্ষ্ট অফ অল আপোনালোকে এনেকুৱাকৈ মই দেখুৱাই দিয়াৰ নিচিনা এনেকুৱাকৈ চব একেবাৰে ৰেডি কৰি ল'ব। প্ৰথমত পিঁয়াজ লৈছোঁ, পিঁয়াজ মই হাফ লৈছোঁ। আৰু ইয়াত নহৰু আছে, জলকীয়া আছে, কেঁচা জলকীয়া হয় 4টা। আৰু ইয়াতে আছে আদা। তো আদাখিনি এনেকুৱাকৈ লৈ লৈছোঁ। তাৰপিছত এইখিনি শুকান জলকীয়া, মই ঘৰত শুকোৱা জলকীয়া হয় কাৰণে সৰু জলকীয়া, বেছি ভালকৈ শুকোৱা নাই। আৰু ইয়াতে নেমু এইটো আমি পিছত এড কৰিম। তো এইখিনি হৈ গ'ল কচু, আৰু এইখিনি বস্তু আমি ইয়াত এড কৰিম। তো চাকুটো ছাইডত থৈ লৈছোঁ। এতিয়া আমাৰ লাগিব এখন কলপাত। হয়, এখন কলপাতৰ হেল্প ল'ব লাগিব। তো কলপাতখন মই ধুই আনিছোঁ। ভালকৈ ধুই ল'ব চাফাকৈ, কাৰণ এইটো আমি কেৰাহীত দি সিজাব লাগিব, সেইকাৰণে কৈছোঁ। চাওক মই ধুনীয়াকৈ ধুই লৈছোঁ। আৰু ইয়াৰ ভিতৰতে কচুপাতখন ফাটি গৈছে অলপ। ইয়াতে মই কচুপাতখিনি দি দিছোঁ। এনেকুৱাকৈ মই দেখুওৱা ধৰণে দি দিব। আৰু একেবাৰে বহুত টেষ্টি ৰেচিপি। আপোনালোকে যদি নাই খোৱা ঘৰতে ট্ৰাই কৰিব পাৰে। মই মাৰ পৰা শিকা হয়। তো মই আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ। আগতে মা বনোৱাখিনি খাইছিলোঁ। শুকান জলকীয়াখিনি পিছত এড কৰিম। আৰু এতিয়া আমি দি দিম বাকী বস্তুবোৰ, ইয়াত দি দিম। এতিয়া আমি আদা দিছোঁ, পিছত নহৰুখিনি দি দিম, কেঁচা জলকীয়াখিনি দি দিম, পিঁয়াজ দি দিম। কিন্তু নেমু আৰু শুকান জলকীয়া একেবাৰে লাষ্টত এড কৰিব লাগিব, সেইকাৰণে এইখিনি আমাৰ নহৰুখিনি দি দিছোঁ। আৰু ইয়াতে নেমু আৰু কেঁচা জলকীয়া, শুকান জলকীয়াখিনি ছাইডত ৰাখিছোঁ। আৰু মই দেখুৱাৰ নিচিনাকৈ আপোনালোকে এনেকুৱাকৈ ফ'ল্ড কৰি ল'ব। এইটো এৰাই নাযায়, যদি আপোনালোকে ভালকৈ হেৰি কৰে এৰাই নাযাব। ফ'ল্ড কৰিব লাগিব অলপ ভালকৈ। তো মই এনেকুৱাকৈ ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ। তো মই ভালকৈ পৰা নাই, কিন্তু খোলা নাছিলে। মই যেতিয়া কেৰাহীত দিছোঁ এইটো খোলা নাই। তো এনেকুৱাকৈ কৰি ল'ব মই দেখুওৱা ধৰণে। আৰু এয়া আমাৰ পেকিং ৰেডি হৈ গ'ল। আৰু এতিয়া আমি দিবলৈ বাকী কেৰাহীত। তো এটা মই কাঁহী লৈ লৈছোঁ, কাঁহীখনত থৈ লৈছোঁ। তাৰপিছত দেখুৱাই আছোঁ মই কেৰাহীত কেনেকুৱাকৈ ৰাখিছোঁ। কেৰাহীত আপোনালোকে 1 কাপ পানী দিব লাগিব, মই দেখুৱাৰ নিচিনা। তো বলক দেখুৱাই দিওঁ। ইয়াতে চাওক, মই কলপাতটো দি দিছোঁ আৰু তলত আছে 1 কাপ পানী দিছোঁ।
আৰু অলপমান নিমখ দিছোঁ। নিমখটো এইকাৰণে দিছোঁ যাতে অলপমান টেষ্টটো সিজোৱাৰ সময়ত যিটো নেকি টেষ্ট আহে ন নিমখ দিয়াৰ পিছত, সেইটো টেষ্ট আহিবৰ কাৰণে জাষ্ট অলপমান বাকী নিমখবোৰ আমি পিছতহে এড কৰিব লাগিব। আৰু এয়া আমাৰ কেৰাহীত ভাপ উঠিবলৈ আৰম্ভ কৰিছে। এতিয়া আমি ঢাকনি লগাই দিম। ঢাকনি লগাই আধা ঘণ্টাৰ কাৰণে ৰাখি দিছিলোঁ। তাৰপিছত এনেকুৱা ধৰণৰ সিজি গৈছে। ইয়াত চাওক আদাখিনি সিজি গ'ল আৰু নহৰুখিনি সিজি গ'ল। একেবাৰে পানীখিনি শুকোৱালৈকে আপোনালোকে সিজাব লাগিব। একেবাৰে ল' ফ্লেমত ৰাখি কিনে সিজাব, ধুনীয়াকৈ সিজি যায়। আৰু যদি পানী থাকে তেনেহ'লে ভাল নালাগে। আৰু সেই শুকান জলকীয়াখিনি মই ভাজি লৈছোঁ। আৰু ইয়াত আছে নেমু। তো নেমুখিনি এতিয়া আমি এড কৰি দিম ইয়াৰ ভিতৰত। তো চাওক ঘৰত এবাৰ নিশ্চয় বনাই ট্ৰাই কৰিব, বহুত বেছি টেষ্টি হয়। আপোনালোকে এক্সপেক্ট কৰিব নোৱাৰিব। যদি কোনোবা এনেকুৱাকৈ খাইছে তো সেইসকলে গম পাব যে এইটো বহুত টেষ্টি হয়। কিন্তু মই মা বনোৱাহে খাইছিলোঁ। মই লাইফৰ ফাৰ্ষ্ট ট্ৰাই কৰিলে আৰু ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। এতিয়া বহুতে ভাবিব পাৰে যে কচুপাতনো এনেকৈ চাটনি খায়। তো যিসকলে খাইছে সেইসকলে টেষ্টটো গম যে কেনেকুৱা লাগে। আৰু যিসকলে খোৱা নাই এবাৰ ট্ৰাই কৰি চাব, তাৰপিছত ক'ব। আৰু এনেকুৱাকৈ খালে আপোনালোকৰ ডিঙিত খজুৱতি নুঠে। নেমুটো এড কৰাৰ কাৰণে খজুৱতি নুঠে। যাৰ উঠে আৰু খজুৱতি, মোৰতো এনেও নুঠে বাৰু। মই শুনিছোঁ মিছা কথা ক'লে বোলে খজুৱাই। তো মই মিছা কথাটো কওঁৱেই, কিন্তু মোৰ নখজুৱাই বাৰু। তো ইয়াত আমি এটা মিক্সি জাৰ লৈ লৈছোঁ। তাৰ ভিতৰত প্ৰথমতে আমি শুকান জলকীয়াখিনি এড কৰি দিম। তাৰপিছত এড কৰি দিম আমাৰ এই বাকীবোৰ। এইকেইটা ঠাণ্ডা হোৱাৰ পিছতহে মিক্সি জাৰত দিব, কাৰণ গৰম দিব নালাগে। মিক্সি জাৰখন বেয়া হৈ যায়, প্লাছ বহুত বেছি গৰম হৈ যায়। তো এতিয়া ব'লক আমি পেষ্টখিনি বনাই লওঁ। আৰু এইখিনি ছাইডত ৰাখি দিছোঁ। আৰু এয়া আমাৰ পেষ্ট ৰেডি। আশা ৰাখিলোঁ আপোনালোক সকলোৱে চাই পিনে ভাল পালে আৰু ঘৰত বনাই খাবৰ কাৰণে আপোনালোকে ট্ৰাই কৰিব। তো নিশ্চয় ট্ৰাই কৰিব। আৰু মই মোৰ হাজবেণ্ডৰ ওপৰত বহুত বেছি খং, কাৰণ মই ইমান ধুনীয়াকৈ চাটনিটো বনালোঁ আৰু তেখেতে বোলে নেখায়, মোৰ এইবিলাক ভাল নালাগে, তুমি অকলে খাবা। চ' তাৰ ওপৰত সেইকাৰণে মোৰ আজি বহুত বেছি খং। তো বাকী এইটো বহুত টেষ্টি লাগে। আপোনালোকৰ ঘৰত ট্ৰাই কৰিব। আৰু নিশ্চয় মোৰ চেনেলটো নতুনকৈ অহাখিনিয়ে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত লাইক কৰি দিব। থেংক ইউ।